দৰ্শকসকল, মোৰ কুৰ্চা প্ৰশিক্ষণৰ নতুন এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকক গ্ৰেনি স্কুৱেৰ প্ৰস্তুত কৰি দেখাম। তাৰ বাবে মোক প্ৰথমতে এটা স্লিপ নট বান্ধি লৈ মই 5টা চেইন কৰি ল'ম। এতিয়া মই এয়া দেখুওৱা ধৰণে এনেদৰে যোৰা দিম। যোৰা দি মই এটা ৰিং প্ৰস্তুত কৰি ল'ম। এতিয়া মই 3টা চেইন গুঠিলোঁ। গুঠি মই 2টা ডাবল ক্ৰছে কৰিম। ইয়াৰ পাছত মই আকৌ 2টা চেইন গুঠি 3টা ডাবল ক্ৰছে কৰিম। পুনৰ 2টা চেইন গুঠিম। চেইন গুঠি 3টা ডাবল ক্ৰছে কৰিম। পুনৰ 2টা চেইন গুঠিম। 3টা ডাবল ক্ৰছে কৰিম। মোৰ এই শাৰীটোত মুঠতে 12টা ডাবল ক্ৰছে হ'ল আৰু মাজে মাজে 2টাকৈ চেইন দিলোঁ। এতিয়া পুনৰ 2টা চেইন কৰি মই দেখুওৱা ধৰণে এনেদৰে যোৰা দি দিম। এতিয়া মই 3টা স্লিপ ষ্টিচ কৰি ল'ম। কৰি লৈ মই এই খালী স্পেচটোলৈ আগুৱাই গ'লোঁ। এতিয়া মই এয়া 2টা চেইন কৰি ল'লোঁ। কৰি এই খালী স্পেচটোতে মই 2টা ডাবল ক্ৰছে কৰিম। কৰি পুনৰ 2টা চেইন কৰি এই খালী স্পেচটোতে মই পুনৰ 3টা ডাবল ক্ৰছে কৰিম। এইটো আমাৰ কৰ্ণাৰ হ'ব। এই কৰ্ণাৰবিলাক আমি কৰিবলৈ হ'লে 6টা ডাবল ক্ৰছে কৰিব লাগিব। মাজতে 2টা চেইন থাকিব। পুনৰ 2টা চেইন কৰি এইটো এটা পুনৰ কৰ্ণাৰ হ'ব। গতিকে আমি এই খালী স্পেচটোত 3টা ডাবল ক্ৰছে কৰিম। কৰি 2টা চেইন কৰিম। পুনৰ সেই একে খালী স্পেচটোতে 3টা ডাবল ক্ৰছে কৰিম। পুনৰ 2টা চেইন কৰিম। পুনৰ এই খালী স্পেচটোত 6টা ডাবল ক্ৰছে কৰিম। মাজত 2টা চেইন কৰি আগুৱাই যাম। এতিয়া আমাৰ এই শাৰীটো সম্পূৰ্ণ হৈছে। এতিয়া মই এয়া দেখুওৱা ধৰণে এনেদৰে যোৰা দি দিম। দি মই এই সূতাডাল কাটি পেলাম।
মই ইয়াৰ নেক্সট শাৰীটো এটা বেলেগ ৰঙৰ উনুটা ল'ম। মই এনেদৰে এয়া সূতাডাল টানি উলিয়াই দিলোঁ। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাৰ দৰে আপোনালোকে বেলেগ সূতা লগোৱাৰ সময়ত কেনেদৰে লগাব এয়া চাওকচোন, মই দেখুৱাইছোঁ। প্ৰত্যেকডাল সূতা যেতিয়া আপোনালোকে নতুন লয় তেতিয়া আগতে দেখুৱাৰ ধৰণে বেজীৰ সহায়ত বা কুৰ্চাৰ সহায়েৰে আপোনালোকে ভিতৰত সোমোৱাই দিব। দুটামান গাঁঠি দি ল'ব। এতিয়া পুনৰ মই এয়া কৰ্ণাৰত সোমোৱাই ল'লোঁ। সোমোৱাই লৈ 6টা ডাবল ক্ৰচে কৰিলোঁ। 3টা ডাবল ক্ৰচে কৰি 2টা চেইন, পুনৰ 3টা কৰিলোঁ। এতিয়া মই পুনৰ 2টা চেইন কৰি এই খালী স্পেচটো যে দেখিছে তাতে মই 3টা ডাবল ক্ৰচে কৰিম। মন কৰিব, কৰ্ণাৰত আমি 6টা ডাবল ক্ৰচে কৰোঁ, মাজত এটা চেইন দিওঁ, 2টা চেইন দিওঁ। কিন্তু এই মাজৰ অংশটোত আমি 2টা চেইন কৰি 3টা ডাবল ক্ৰচে কৰি পুনৰ 3টা ডাবল ক্ৰচে কৰি আগুৱাই যাম। একেটা স্পেচতে মাজৰ অংশটোত আমি 3টা ডাবল ক্ৰচে কৰিম, কিন্তু যিকেইটা কৰ্ণাৰ হয় সেইকেইটাত আমি 6টা কৰিম। মাজত 3টা বা 2টা আপোনালোকে দিব পাৰিব চেইন। মই 2টাকে দিছোঁ। এয়া মই পুনৰ 3টা ডাবল ক্ৰচে কৰিলোঁ। এনেদৰে মই গোটেই শাৰীটো সম্পূৰ্ণ কৰি লওঁ। এনেদৰে আমি বিভিন্ন ৰঙৰ গ্ৰেনাইট স্কুৱেৰ প্ৰস্তুত কৰিব পাৰোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক গ্ৰেনাইট স্কুৱেৰ কেনেদৰে যোৰা দিব লাগে দেখুৱাম। আজি মই একেবাৰে সহজ এটা গ্ৰেনাইট স্কুৱেৰনো কেনেদৰে প্ৰস্তুত কৰে দেখুৱালোঁ। নশিকাৰুসকলৰ বাবে বৰ উপকাৰী হ'ব। এয়া এতিয়া পুনৰ মই কৰ্ণাৰ প্ৰস্তুত কৰিছোঁ। গ্ৰেনাইট স্কুৱেৰৰ বহুতো আৰ্হি আছে, তাৰে ভিতৰত এইটো এটা বৰ সহজ। এনেদৰে মই গোটেই শাৰীটো কৰি লওঁ। এয়া মই শেষ কৰিলোঁ। কৰি এতিয়া মই পুনৰ এই সূতাডাল কাটি দিম। কাটি মই বেলেগ এটা ৰং যোগ কৰিম। এয়া মই নতুন ৰং এটা ল'লোঁ। এতিয়া 2টা চেইন কৰি ল'লোঁ, 3টা কৰিলোঁ। 3টা কৰি মই এয়া ডাবল ক্ৰচে কৰিম। এইটো এটা কৰ্ণাৰ হয়। কৰ্ণাৰত মই কোৱা ধৰণে একেটা স্পেচতে 6টা ডাবল ক্ৰচে কৰিব লাগিব। মাজত 2টা চেইন থাকিব। মন কৰকচোন, এইবাৰ আমাৰ মাজৰ অংশটো অলপ বাঢ়িলে। কৰ্ণাৰটো কৰি উঠি আমি 2টা চেইন কৰি ল'ম। চেইন কৰি এই খালী স্পেচটোত 3টা ডাবল ক্ৰচে কৰিম, কৰি পেলাই আগুৱাই যাম। পুনৰ 3টা কৰিম, মাজত 2টা চেইন দিম। এই শাৰীটো শেষ হোৱাৰ পাছত আমাৰ মাজত থকা এই খালী স্পেচ আৰু বৃদ্ধি পাব। এতিয়া এয়া পুনৰ কৰ্ণাৰ পালোঁ। কৰ্ণাৰটো কৰি লওঁ। এনেদৰে মই গোটেই শাৰীটো কৰি লওঁ।
আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক নিশ্চয় চাইছে আৰু যদি চোৱা নাই অনুগ্ৰহ কৰি সেইসমূহ চাই ল'ব। এয়া শেষ হ'ল। এতিয়া মই পুনৰ এই ৰঙৰ সূতাটো কাটি নতুন এটা ৰং মই ইয়াত যোগ কৰিম। চাওকচোন ইমান মৰম লগা। এতিয়া মই এয়া পুনৰ বেলেগ এটা ৰঙৰ সূতা লৈছোঁ। এয়া মই দুটা চেইন গুটি পুনৰ যেহেতু কৰ্ণাৰ মই 6টা ডাবল ক্ৰচেট কৰিম, 3টা কৰি উঠি 2টা চেইন কৰিম, কৰি একেটা স্পেচতে মই আৰু 3টা ডাবল ক্ৰচেট কৰিম। এতিয়া মই 2টা চেইন কৰি এয়া মাজৰ যিটো পৰ্চন মই তাত 3টাকে ডাবল ক্ৰচেট কৰি আগুৱাই যাম। এবাৰ 3টা মোৰ খালী স্পেচ আছে মাজত। এয়া 3টা চেইন কৰি 2টা চেইন কৰি 3টা ডাবল ক্ৰচেট কৰিম, পুনৰ 2টা চেইন কৰিম, 3টা ডাবল ক্ৰচেট কৰিম। এনেদৰে আগুৱাই কৰ্ণাৰ পামগৈ। প্ৰত্যেকটো শাৰীতে আমাৰ এই মাজৰ পৰ্চনটো বাঢ়ি আহি থাকিব। এই গ্ৰাউণ্ড স্কুৱেৰবিলাক যোৰা দি আমি ব্লেংকেট বা নানা ধৰণৰ পোচাক প্ৰস্তুত কৰিব পাৰোঁ। আমাৰ ঘৰত থকা যিবোৰ ঊণ সূতা এনেই পৰি থাকে নহয় জানো, সেইবিলাক এই গ্ৰাউণ্ড স্কুৱেৰত ব্যৱহাৰ কৰি আমি সৎব্যৱহাৰ কৰিব পাৰোঁ। এনেধৰণৰ গ্ৰাউণ্ড স্কুৱেৰ বিভিন্ন ৰঙেৰে কৰি আমি টেবুলৰ কাপোৰ বা যিকোনো সামগ্ৰী ঢাকনি হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। এয়া এই শাৰীটো কমপ্লিট হৈ গ'ল। এতিয়া মই পুনৰ 2টা স্লিপ ষ্টিচ কৰি কৰ্ণাৰটোলৈ আগুৱাই যাম। কৰ্ণাৰটোলৈ আগুৱাই গৈ মই এয়া পুনৰ 3টা ডাবল ক্ৰচেট মুঠতে 3টা চেইন লৈ এয়া 2টা চেইন কৰিলোঁ, পুনৰ 3টা ডাবল ক্ৰচেট কৰিম। পুনৰ 2টা চেইন কৰিম, পুনৰ 3টা ডাবল ক্ৰচেট কৰিম, কৰি কৰ্ণাৰৰ ফালে আগুৱাই যাম। এনেদৰে মই গোটেই শাৰীটো কমপ্লিট কৰিম। আপোনালোকেও কৰি চাবচোন, বৰ মৰম লগা হয়। মই আপোনালোকক আগলৈ আৰু বিভিন্ন ধৰণৰ আৰ্হিৰ গ্ৰাউণ্ড স্কুৱেৰ দেখুৱাবলৈ চেষ্টা কৰিম। নশিকাৰুসকলে আগৰ যিখিনি মোৰ ব্লগ সেইখিনি চাই অভ্যাস কৰি ল'ব, তেতিয়া নিশ্চয় সহজ হ'ব। আজিলৈ আহোঁ তেতিয়াহ'লে পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হওঁ। ধন্যবাদ।